বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার মুর্দাবাদ 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 নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল করো বাতিল করো বাতিল করো নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল করো বাতিল করো জয় আয় হোক জয় আয় হোক বিজেপি সরকার মুর্দাবাদ 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 বিজেপি সরকার মুর্দাবাদ 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 নাগরিকত্ব সংশোধনী বিধেয়ক বাতিল করো বাতিল করো বাতিল করো আওয়া কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে যি নিকৃষ্ট ৰাজনীতি কৰিছে সেইটোৰ বিষয়ে আমি জুৰিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আৰু সমূহ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ বিৰোধিতা কৰিছোঁ আৰু এটা কথা সকীয়াই দিব বিচাৰিছোঁ যে অতি শীঘ্ৰে এই বিধেয়কখন বাতিল কৰক নহ'লে আমি অন্যথা ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম আৰু ইতিমধ্যে আমি অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন ঘোষণা কৰিছোঁ অতি লজ্জাজনক কথা যিটো চৰকাৰে জাতি মাটি ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিৰে শাসনৰ গাদী দখল কৰিছিল সেইখন চৰকাৰে আজি অসমৰ অস্তিত্বক লৈ খেলা খেলি আছে যিখন চৰকাৰে কৈছিল বাংলাদেশ খেদিম সেইখন চৰকাৰে আজি বাংলাদেশ আমাৰ ইয়াত সংস্থাপন কৰিব বিচাৰিছে শ্ৰেণীবৰ্জন কাৰ্যসূচী কেতিয়াৰ পৰা আৰম্ভ হৈছে আজিৰ পৰা আমি অনিৰ্দিষ্টকালীন শ্ৰেণীবৰ্জন ঘোষণা কৰিছোঁ গতিকে আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ অতি শীঘ্ৰে এই বিধেয়কখন